Hello everyone, welcome to my YouTube channel TTV Vlogs. মই নব আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ ব্লগলৈ। বহুত দিন ব্লগ বনোৱা হোৱা নাছিলে, অলপ বিজি আছিলো। আজি বহুত দিন মোৰ ব্লগ বনাব ওলাইছো। মই আৰু মোৰ ফ্ৰেণ্ড পৰাগ আমি দুটা আজি সাইক্লিং টেষ্ট এটা ল'ব ওলাইছো, মানে টেষ্ট ড্ৰাইভ এটা। সো চাও কিমানখিনি পাৰো আপোনালোক দেখাবলৈ চেষ্টা কৰো আৰু জাষ্ট এনে ৰাউণ্ড এটা মাৰিম আৰু মাজে মাজে চিনেমেটিক ভিডিঅ' দি থাকিম, আপোনালোকে চাই থাকক। সো লেটছ গো। আমাৰ লগত আছে আমাৰ চাইকেল, নামটো কি? Rock Rider. দুখনে Rock Rider হয়। So let's go. Guys, আমি এতিয়া পাইছো আমাৰ পাখামেলা। কিবা ক'বা নেকি? How is your feeling, man? Fantastic. Hey guys, আমি এতিয়া আছো আমাৰ হাজো পাখামেলা, মানে হাজো মেইন টাউন আৰু। সো আমি এতিয়া ডিচাইড কৰিলো আমাৰ হাজোত থকা আন এটা গণেশ মন্দিৰ আৰু এইটো মানে আপোনাৰ পুৱামক্কাৰ ওচৰতে থাকে। সো তালৈকে যাম বুলি ভাবিলো। সো লেটছ গো গাইজ। তোমাকে মোৰ লগত আৰু এইখন হ'ল আমাৰ চন্দ্ৰমা, যিখন দেখিলে মোৰ সদায় ভোক লাগে। আমি এতিয়া আহি পালো আমাৰ পুৱামক্কা গেট আৰু এতিয়া আমি জাষ্ট চিধা যাব লাগিব। গাইজ, আমি এতিয়া গৈ ল'ব লাগিব লেফ্ট আৰু চিধা গ'লে পুৱামক্কা।
আহি পালোঁ আমাৰ মন্দিৰ গণেশ মন্দিৰ চ' গাইজ মোৰ পিছফালে আছে এইটো আমাৰ গণেশ মন্দিৰ চ' ইয়াতে বেচিকেলি মানুহ বেছি নাহে ইয়াত চ' মানুহে গমো নাপায় ইয়াত যে মন্দিৰ এটা আছে চ' বেছি দূৰ নহয় পুৱামক্কলৈ আহিলে ইয়াতো এবাৰ সোমাই যাব পাৰে আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া আগৰ পিনে পাহাৰখন ধুনীয়া সেউজীয়া ঠাই আৰু কি লাগে I hope guys আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পাইছে মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ